নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মোৰ ভিডিঅ'সমূহ যদি ভাল পায় আপোনালোকে প্লিজ লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব বহুতেই চাগে বিজনেছ প্লেনৰ ফৰ্ম ফিল আপ কৰিলেই ইতিমধ্যে বহুতেই কৰিলে তথাপিও কিছু লোকে নকৰিবও পাৰে মইনো কেনেকৈ কৰিলোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ বুলি ভাবিলোঁ মোৰ আখৰখিনি ইমান ভাল নহয় একা বেকাকৈ লিখিছোঁ আপোনালোকে নাহাঁহিব মই বেকৱাৰ্ড পল্ট্ৰি দিছিলোঁ এইটো হৈছে প্ৰথম নিজৰ নামটো লিখিব লাগিব যোনগৰাকীয়ে এপ্লাই কৰিছে তেখেতৰ নাম লিখিব লাগিব মই লিখিছোঁ এয়া মোৰ নামটো প্ৰতিভা ৰাইডঙীয়া চুতীয়া হয় আৰু এইটো হৈছে SAGMIS কোড এইটো গোটৰ MIS কোড নংটো লিখিব লাগিব এইটো কাৰেণ্ট ইকনমি এক্টিভিটি এইটো মই পল্ট্ৰি দিছোঁ এইটো আৰু এইটো হৈছে আপোনাৰ বছৰি ইনকাম কিমান মই 40,000 দিছোঁ আৰু নেম অফ দ্য বিজনেছ উইথ দ্য আপুনি ষ্টাৰ্ট কৰিব নে প্ৰথম নে আগতে কৰিছেই মই মোৰ হাঁহ কুকুৰা মোৰ পালন কৰি থকা হয় সেয়েহে মই এক্সপাণ্ড দিছোঁ এইটো ৰাইট চিন দিছোঁ এইটো পল্ট্ৰি দিছোঁ নেক্সট টাইপ অফ বিজনেছ প্ৰডাক্ট ছাৰ্ভিচ ট্ৰেডিং আপুনি কোনটো দিব আপোনাৰ নিজৰ চইচৰ মতে দিব মই ট্ৰেডিং দিছোঁ মই বিজনেছৰ বাবে দিছোঁ যেতিয়া বিক্ৰী কৰোঁ ঘৰটো নাৰাখোঁ সেয়েহে মই ট্ৰেডিং বুলি দিছোঁ এইটো মই নং পেয়াৰ বাৰ্ডছ এইটো মই 1 দিছোঁ এয়া 100 দিছোঁ 100 পুহিম সেয়েহে 100 দিছোঁ এইটো হৈছে চিক ডে অল চিক 50 টকাকৈ ধৰিছোঁ মই 100টা টোটেল প্লাছ কৰিলে মানে 5,000 হয় এনেকৈ লিখি দিব লাগিব একেবাৰে সহজ আপোনালোকে বহুত টান বুলি নাভাবিব ফিট মই আহাৰ 35কে 200 ধৰিছোঁ এয়া 7,000 হৈছে আৰু মেডিচিন 5টা ধৰিছোঁ 100 টকাকৈ 500 আৰু ইনকুবেটাৰ এইটো 100 কেপাচিটি বুলি লিখিছে মানে ইনকুবেটাৰ কণী যে ফুটুৱাই পোৱালি জগাই সেই ইনকুবেটাৰটো দাম ধৰিছোঁ 100 কেপাচিটি হ'ব লাগিব 100টা পোৱালিৰ মই 6,000 ধৰিছোঁ এটা ধৰিছোঁ এইটো 6,000 হয় আৰু ইলেক্ট্ৰিচিটি ইউনিট 8কে ধৰিছোঁ 100 আৰু টোটেল 800 হ'ব ইংৰাজী অসমীয়া দুইটাহে কৈছেগৈ আপোনালোকে ভুল নুবুজিব এয়া মই টোটেল এইটো কৰিলোঁ 19,300 হ'ল এইটো হৈছে ফাউণ্ড ফ্ৰম MMUA ৰেছ 10,000 এইটো আমাক প্ৰধানমন্ত্ৰী যোজনাৰ পৰা দিব নহয় জানো এই 10,000 উপৰঞ্চি আমি কিমান খৰচ কৰিলোঁ এইটো আমাৰ ফালৰ পৰা 9,300 টকা দিয়া হ'ব আৰু এয়া টোটেল 9,300 এইটো লিখি দিলোঁ আৰু এইটো প্ৰডাক্ট এক্সপাৰ্ট প্ৰডাকশ্যন এনেকৈ দিছে এইটো চিকেন হয় 50 কেজি মই বছৰেকত 50 কেজি বিকিলোঁ আৰু এইটো মই 400 টকাকৈ বিকিম 1 কেজিত টোটেল 50 কেজিত 400কে ধৰিলে 20,000 হয় এইটো নেক্সট হৈছে আপুনি বছৰেকত কিমান ইনকাম কৰিলে এইটো লিখিব দিছে মই এয়া 20,000 টোক মাইনাছ কৰিলোঁ 19,300 টোক মাইনাছ কৰি মই 700হে লাভ পালোঁ এয়া হৈছে বেছি কৰিব নালাগে এইখিনি চিগনেচাৰ ব্লকৰ পৰা কৰিব আৰু আমাৰ ছাবমিট বাই এইটো আমাৰ নিজৰ যোনগৰাকীয়ে এপ্লাই কৰিব তেখেতৰ চিগনেচাৰটো মাৰি দিব লাগিব এয়া হৈছে বেছি নহয় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই বাই বাই আজিলৈ